Hello friends, আজি হঠাৎ টপিকটো কভাৰ কৰিব লগা হ'ল চাক কৰোনা ভাইৰাছ অলৰেডি ইণ্ডিয়াত আহি পালে ইণ্ডিয়াত 30-40টা মান কেছ অলৰেডি ধৰা পৰিল তো অসমতো আহি পাইছে এতিয়া তো মই আজি ক'ব বিচাৰিছোঁ কৰোনা ভাইৰাছৰ ওপৰত তো আপোনালোকে ভাবিব পাৰে কৰোনা ভাইৰাছ কি ক'ব নেকি নহয় সেইবিলাক নকওঁ সেইবিলাক মোতকৈ বহুত জনা শুনা মানুহ ইউটিউবত অলৰেডি ভিডিঅ' দি থৈ দিছে তো আজি ক'ম কৰোনা ভাইৰাছক টাৰ্গেট হিচাপে লৈ কিছুমানে ক্ৰাইম কৰি আছে কি ক্ৰাইম চাইবাৰ ক্ৰাইম কৰি আছে তো চাক এতিয়া চাইবাৰ ক্ৰাইম কি কৰি আছে চাক মানে কি হ'ল মোবাইলত কিছুমান মেছেজ ফৰৱাৰ্ড হৈছে বা হোৱাটছআপত আহে মেছেজ আহে যিকোনো বস্তুত আহে তো কিছুমান এটা লিংক দিয়া থাকিব আৰু লিংকটোত থাকিব যে কৰোনা ভাইৰাছৰ বিষয়ে জানিব লাগে এইটো ক্লিক কৰক বা কৰোনা ভাইৰাছ কি বা কৰোনা ভাইৰাছ আপোনালোকৰ গাঁৱত আহিছে নেকি এনেকুৱা এই বহুত কিবা কিবি বস্তু লিংকত দিয়া থাকিব আৰু আপোনালোকে মানে চাবই মানে লিংকটোত এবাৰ হ'লেও ক্লিক কৰি চাবই তো ইয়াৰ পৰা মানে কেনেদৰে মানে বাচি থাকিব পাৰি চাওক যেতিয়া এনেকুৱা ধৰণৰ মেছেজ আহে না তেতিয়াহ'লে আপোনালোকে সেই ৱেবছাইটটো চাব যে ৱেবছাইটটোৰ আগফালে HTTPS আছে নে নাই যদি মানে ৱেবছাইটৰ আগত থাকে HTTPS বা HTTP থাকে যদি HTTPS থাকে তেতিয়াহ'লে আপোনালোকে সেইটোত ক্লিক কৰিব কাৰণ সেইটো এছটো কি বুজায় ৱেবছাইটটো চিকিউৰ্ড হয় সেইটো ইয়াত তাত ক্লিক কৰিলে আপোনালোকে চাব পাৰিব মানে তাত ডাটা লিক হোৱাৰ চান্স নাথাকে আৰু যদি HTTP থাকে তেতিয়াহ'লে কি হয় ৱেবছাইটবোৰ মানে বেছিকৈ হেক হোৱাৰ চান্স থাকে বা ডাটা লিক হয় বা আপোনাৰ মোবাইল ভাইৰাছ হোৱাৰ চান্স থাকে তো তাৰ পৰা নিজকে বাচাই ৰাখিব আৰু যদি আপোনালোকে বেছিকৈ কৰোনা ভাইৰাছৰ বিষয়ে জানিব বিচাৰে তো WHO অফিচিয়েল ৱেবছাইটৰ পৰা জানিব পাৰিব তো এতিয়া মই ক'ম এটা ৱেবছাইট আছে যিটো ৱেবছাইটত আপোনালোকে মানে ডাইৰেক্ট চাব পাৰিব যে কৰোনা ভাইৰাছটো কোন কোন দেশত কিমানজন মানুহক আক্ৰান্ত কৰিছে বা কিমানজনৰ মৃত্যু হ'ল তো লাইভ দেখা পাব সকলোবোৰ তথ্য সকলোবোৰ তথ্য দেখা পাব তো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম তাত যাব আপোনালোকে চাব পাৰিব তো আৰু এতিয়া হোলীৰ বতৰ কালি পৰহি হোলী আহিলে এতিয়া ক'ব গ'লে এতিয়া হোলীত সকলোৱে ভালদৰে খেলিব কাৰণ এইটো গভৰ্ণমেণ্টে কিছুমান বস্তু বেন কৰিছে কাৰণ যিহেতু হোলীটো সকলো মানুহৰ সংস্পৰ্শলৈ আহে না মানে এজনে আনজনক মানে এনেকুৱা হয় তো অলপ বাছি খেলিব কাৰণ যিহেতু অসমতো আহি পাইছে কৰোনা ভাইৰাছটো তো আজি এইখিনিয়ে ক'লোঁ ভিডিঅ'টোত যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত আপুনি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানেই থেংক ইউ